আছে কি ক'ব ইয়াত? দুলাৰাই বড়ো হাৰিমু আফাদ বা সদৌ বড়ো তেওঁলোকৰ কৃষ্টি সংঘ আৰু আবুফ মানে অল বড়ো উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যন এই দুয়োটা সংগঠনৰ যৌথভাৱে চিমেণ্ট চাপৰিত অধিৱেশন অনুষ্ঠিত কৰিছে। সফলভাৱে অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু স্থানীয় আমাৰ ধেমাজি জিলাৰ ৰাইজে যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণেও মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এটা সময় আছিল আন্দোলনৰ সময়, গতিকে আন্দোলনৰ এজেণ্ডাটোৱে মেইন আছিল, কিন্তু এতিয়া কেইবাখনো চুক্তি চহী হোৱাৰ পাছত আৰু বিশেষকৈ BTR সৃষ্টি হ'ল কোকৰাঝাৰ কেন্দ্ৰ কৰি আৰু বাহিৰত থকা বড়ো ৰাইজৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন হোৱাৰ পাছত এই ৰাজনৈতিক সমস্যা সমাধান হৈছে। এতেকে বড়ো ৰাইজক এতিয়া অৰ্থনৈতিক স্বাৱলম্বিতাৰ আত্মনিৰ্ভৰশীলতাৰ এক আন্দোলন নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে মই আজি মিটিঙত সকলোকে আহ্বান জনাইছোঁ। তেখেতসকললৈ মই শুভেচ্ছা, নতুন কমিটি যিসকলে দায়িত্বভাৰ গ্ৰহণ কৰিছে তেওঁলোকলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে 6.3 যিহেতু হাইস্কুল আৰু কলেজ লেভেলৰ কি প্ৰতিক্ৰিয়া চলি আছে? নাই, এইটোৰ গোটেই বিষয়বস্তুটো অধ্যয়ন কৰি আমি এটা কম্প্ৰিহেনচিভ চলিউশ্যন আনাৰ কাৰণে বড়ো BTR চুক্তিৰ এটা যাতে ইমপ্লিমেণ্টেশ্যন হয়, কম্প্ৰিহেনচিভ চলিউশ্যন হয় তাৰ ব্যৱস্থা। যিহেতু মেট্ৰিক পৰীক্ষা ওচৰ চাপি আহিছে, যিহেতু এইবাৰ সলনি হৈছে শিক্ষাৰ যিটো পদ্ধতি পৰীক্ষাৰ পদ্ধতিখিনি, তাক লৈ ইয়াতে এইবাৰ কোৱা হৈছে যে যিহেতু আজিকালি সকলোবিলাক কম্পিটিটিভ এক্সামবিলাক OMR বেছড MCQ মাল্টিপুল চইচ কুৱেশ্যন হয়, গতিকে তাৰ তেনেধৰণৰ কুৱেশ্যনৰ এটা অংশ থাকিব আৰু বাকীবিলাক পৰম্পৰাগত আগৰ নিচিনা যিবিলাক কুৱেশ্যন থাকে সেইখিনিও থাকিব। দুয়োটাৰ এটা কম্বিনেশ্যনত হ'ব পৰীক্ষা। সেই 3 ঘণ্টাৰে পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াক লৈ কোনো চিন্তা কৰিব নালাগে। গুণোৎসৱক লৈ কি ক'ব? যিহেতু আজিৰ পৰা আমাৰ গুণোৎসৱৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। আজিৰ দিনটো স্বমূল্যায়নৰ দিন আৰু অহাকালিৰে পৰা এক্সটাৰ্নেল ইভালুৱেটৰ প্ৰত্যেক বিদ্যালয়ত যাব, যিটো প্ৰথম পৰ্যায়ত যিখিনি আছে 3টা ফেজত আমি গুণোৎসৱ অনুষ্ঠিত কৰিম। গতিকে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হয়। কিন্তু দেখা গৈছে চৰকাৰে যিমানখিনি ষ্ট্ৰংভাৱে লোৱা গৈছে, কিন্তু বিদ্যালয়বিলাকত শিক্ষকবিলাকৰ গুৰুত্ব কম দেখা গৈছে, বিশেষভাৱে ধেমাজি জিলাৰ কিছু কিছু অঞ্চলবিলাকত। ইতিমধ্যে যোৱাকালি স্কুল বন্ধ খোলা আছিল, কিন্তু বন্ধ দেখা গৈছে। কিছুমানে 11টা বজাতে ছুটি দিছে। একাংশ শিক্ষক আছে যিসকলে সঠিকভাৱে শিক্ষকতাটো নকৰে, তেওঁলোকৰ ওপৰত সামাজিক চাপ সৃষ্টি কৰিব লাগিব, চৰকাৰৰ ফালৰ পৰা চাপ সৃষ্টি কৰিব লাগিব আৰু তেওঁলোকৰ মানসিকতা তেওঁলোকে সলনি হ'ব লাগিব। চৰকাৰৰ ফালৰ পৰা চাপ সৃষ্টি কৰিব লাগিব আৰু তেওঁলোকৰ মানসিকতা তেওঁলোকে সলনি হ'ব লাগিব। চৰকাৰ সলনি হৈ গ'ল, কিন্তু মানুহবিলাকৰ মনবিলাক সলনি হোৱা নাই। এইটো সলনি কৰাৰ কাৰণে অলপ সময় লাগে, কিন্তু আমি সলনি খুব সোনকালে কৰাবৰ কাৰণে কাম কৰি আছোঁ। কি ক'লে? BKWC পূৰ্ণাংগই হৈছে। এতিয়া আমি গাঁওসমূহ নিৰ্বাচন হৈছে, ইলেকশ্যনটো পাতিব লাগিব। গতিকে ই সাংবিধানিকভাৱে সৃষ্টি কৰা হৈছে। আমি খুব সোনকালে গাঁৱৰ তালিকা ঘোষণা কৰিম, ডিলিমিটেশ্যন কৰিম আৰু তাৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'ব।